রাস্তাটো 19 ডিসেম্বরত আরম্ভ হয়েছে আমার এই 95 লাখ টাকার, কিন্তু মাটি পড়া নাই মোটামুটি 6 ইঞ্চিও। কোনো মতে মানে অলপ অলপ মাটি দিখেনে চেন কেবল বহাইকেনে সিহঁতে মানে ইটা বহাইছিল। ইটাও মোটামুটি এইখিনি কাম হৈছে, বাকীখিনি গোটেইখিনি পৰি আছে। আমাৰ শিঙিমাৰী কমাৰপাৰাৰ পৰা এইটো গৰু বজাৰলৈ আপডেট ৰাস্তাটো হোৱাৰ কথা আছিল, এতিয়ালৈ সেনেকৈ পৰি আছে। যোৱাবাৰ আমি বানপানীত মানে কষ্ট কৰিছোঁ, এতিয়াও সেয়ে সেনেকুৱাই হ'ব। আমি এই খৰালিত ঠিকাদাৰক ধৰিছিলোঁ, সিহঁতে কৈছে আপোনালোকক ছিজনত মই যেনেকৈ হওক চলিব পৰা কৰি চেন কেবল মাৰি দিম, 4-5 গাড়ীমান কৰি মিলাইকেনে চলিব পৰা কৰি দিম। এইখিনি আপোনালোকে চাই পানী ওপৰত দি যাই আছে, এনেকৈ আমি গোটাই বস্তুটো থাকিব লাগিব। যোৱাবাৰো থাকছোঁ অলৰেডি, এনেকৈ আছোঁ। এতিয়া ঠিকাদাৰো হেমাহি আছে, ইয়াতে চৰকাৰৰো হেমাহি আছে। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰক, BTAD চৰকাৰ বা অসম চৰকাৰক, যাতে আমাৰ ৰাস্তাটো অতি সোনকালে মানে তদন্ত কৰে আৰু কৰি দিব লাগে আমাক। ৰাস্তাটো একদম নিম্নমানৰ কাম হৈছে, কোনো ধৰণৰ মানে ডিচিপ্লিন নাই। তাৰপিছত ঠিকাদাৰে মানে পইচা খৰচ কৰিব টান পাইছে, য'ত খৰচ কৰিব লাগে তাতে কৰা নাই। ঠিকাদাৰৰ নাম আছিল আপোনাৰ ইছাৱাক আলী, এই ভাপাবাৰীৰ। হয়, আহিছিল কেশৱ আহিছিল। আপোনাৰ যোৱাবাৰ বাৰিষাত আমাৰ জগদীশ চৰকাৰো আহিছিল একবাৰ, আহি কেনে চাই গেছি, ইফালে দি আহি কেনে এনেকৈ ওলাই গেছি। চাৱাটো চাই গেছি, কিন্তু কোনো কাম হোৱা নাই, আমাৰ কাৰ্যকৰী হোৱা নাই চাৱা। আমি মানে সিমান এটা মানে গুৰুত্ব দিয়া নাই আমাৰ কমাৰপাৰাৰ মানুহখিনিৰ কাৰণে। ৰাইজৰটো অতিৰিক্ত কষ্ট। আমাৰ ইয়াতে অন্তত 200 মান কমচে কম স্কুলৰ ষ্টুডেণ্ট আছে, সৰু ডাঙৰ মিলাই কেনে ষ্টুডেণ্ট আছে মোটামুটি 200 মান। তাৰপিছত 150 ঘৰ মোটামুটি মানুহ হ'ব ইয়াতে। আপোনাৰ ভাণ্ডুৰ চকৰ পৰা আৰম্ভ কৰি একদম কমাৰপাৰাৰ মানুহ। তাৰপিছত আমাৰ এই নদীৰ পাৰত একটা হেৰি আছে, খেল আছে, তাতে সেইখিনি মানুহ গোটেইখিনি ইফালে দি চলাচল কৰে। আপটুডেট বটিয়ামাৰী মানুহ ইফালে দি যায়। গতিকে মোটামুটি হাজাৰ হাজাৰ মানুহ আপ ডাউন কৰে ইফালে দি। এই ৰাস্তাটো এতিয়ালৈ চৰকাৰে এনেকৈ পেলাই থৈ দিছে। টাউনৰ ওচৰত ৰাস্তা, আমাৰ টাউনৰ ওচৰৰ ৰাস্তা এনেকৈ পেলাই থৈ দিছে। এতিয়ালৈ কোনো মানে হেৰি নাই। আমাৰ মহেশ্বৰ বড়ো ডাঙৰীয়া আছে, হেৰি জগদীশ চৰকাৰ আছে, তেখেতে একো ডিচিশ্যন লোৱা নাই। মহেশ্বৰ বড়ো ডাঙৰীয়া ইয়াতে অহাও নাই। জগদীশ চৰকাৰ যোৱাবাৰ আহিছিল, ইলেকশ্যনৰ সময়ত আহে, ভোট বিচাৰে, খালি ভোটহে লাগে সিহঁতৰ। ৰাইজৰ কামৰ একো নাই। এইটো ৰাস্তা এনেকুৱা চাই আছে আপোনালোকে সেইটো ৰাস্তাত যাওক, সেইটো আমাৰ পুৰণীয়া ৰাস্তা আছিল, সেইটো ৰাস্তাৰ অৱস্থা একে একদম মানে এইখিনি মানে গাঢ়া আছে, মানে আপ ডাউন কৰা। আপুনি চাইকেল লৈও যাব নোৱাৰে, গাড়ী লৈ। আপোনালোকে হয়তো কিজানি ইফালে আহিছে, কিজানো গম পাইছে অলৰেডি। হ'লে যদি বান্ধৰ চকেদি আহিছে তেনেহ'লে অলপ কম পাইছে, কিন্তু যদি ইফালে সোমাই যায় আৰু তেনেহ'লে আৰু বেছি পাব। ৰাস্তা বেয়া, মানে কি ক'ম আৰু ক'ব লগা নাই, একদম মানে ঘৃণা উঠি গৈছে আমাৰ। জগদীশ চৰকাৰৰ কাম আমাৰ এৰিয়াত কাম সিমানকো হোৱা নাই, কাৰণ সিহঁতে য'ত কৰিব লাগে তাতে কৰি আছে, কিন্তু আমাৰ ইফালেদি কাম আমি পোৱা নাই। যদি আমি কেনেকৈ কাম কৰিছোঁ বুলি, আমাৰ যদি হোৱা নাই, আমি কেনেকৈ কাম কৰিছোঁ বুলি।